আমি আজি আলোচনা কৰিম যে এটা মটৰ বা আমাৰ বাইকৰ গাড়ীৰ ইঞ্জিনৰ RPM নো কি। সো আপোনালোকে দেখিছে, নিশ্চয় দেখিছে আমাৰ মটৰবিলাক বা গাড়ীৰ ইঞ্জিনত এটা ষ্টিকাৰ থাকে বা এটা লেবেল থাকে। সো তাত লিখা থাকে RPM লিখা থাকিব, তাৰ পৰা আপোনাৰ RPMটো কিমান থাকিব, মটৰটো RPM বা ইঞ্জিনটোৰ RPM কিমান, তাত লিখা থাকে। 10,000 থাকিব পাৰে, 1,000 থাকিব পাৰে, 5,000 থাকিব পাৰে, 100 থাকিব পাৰে, 200 থাকিব পাৰে। সো এনেদৰে আমাৰ RPM বিলাক লিখা থাকে। আৰু এই RPM নো কি? RPMৰ ফুল মিনিং হৈছে ৰেভলিউশ্যন পাৰ মিনিট। অসমীয়াত ক'বলৈ গ'লে প্ৰতি মিনিটত ঘূৰ্ণায়ন গতি। এই প্ৰতি মিনিটত ঘূৰ্ণায়ন গতিনো কিদৰে কেলকুলেট কৰিব পাৰি, সেইটো জানিবলৈ আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, বন্ধুৰ লগত শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু কিনাৰতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মই আপলোড কৰা ভিডিঅ'বিলাক পোনপ্ৰথম আপুনি চাব পাৰে। সো বলক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে নিশ্চয় ফাৰ্ষ্ট মই ইঞ্জিনৰ RPMৰ বিষয়ে কৈ লওঁ। ইঞ্জিনৰ RPM আপোনালোকে কিদৰে কেলকুলেট কৰিব পাৰে। ইঞ্জিনৰ আপোনালোকে সকলোৱে জানে যে ইঞ্জিনত এটা লাইনাৰ বা ব্লক, আৰু সেই ব্লকটোৰ ভিতৰত এটা পিষ্টন থাকে। সো এই পিষ্টনটো ব্লকৰ ভিতৰত অগা পিছা বা ওলোৱা সোমোৱা কৰি থাকে। আৰু সেই পিষ্টনটোৱে যেতিয়া ব্লকৰ ভিতৰত প্ৰতি মিনিটত কিমান বাৰ অহা যোৱা কৰিছে, আৰু সেই কিমান বাৰ অহা যোৱা কৰিছে পৰাই আমি ইঞ্জিনটোৰ RPM কেলকুলেট কৰিব পাৰোঁ। সো মটৰৰ ক্ষেত্ৰত অলপ বেলেগ হয়, কাৰণ ইলেক্ট্ৰনিক্স মটৰত আপোনালোকে জানে যে ব্লক পিষ্টন নাথাকে। সো তাত এডাল আপোনাৰ চাপ থাকে। সেই চাপডালত আপোনাৰ পাম্প থাকিব পাৰে বা ফেন থাকিব পাৰে। সেই চাপডাল প্ৰতি মিনিটত কিমান বাৰ ঘূৰিছে, সো সেই প্ৰতি মিনিটত কিমান বাৰ ঘূৰিছে তাৰ পৰা আমি মটৰটো RPM কেলকুলেট কৰিব পাৰোঁ। এটা কথা, আমি সাধাৰণ মানুহে তাৰ RPM কেলকুলেট কৰিবলৈ অলপ অসুবিধা হৈ যায়। সো সেইটো কোম্পানীয়ে আমাৰ RPMটো নিৰ্ধাৰিত কৰি পঠিয়ায়। সো তাত সেইকাৰণে আমাৰ ষ্টিকাৰবিলাকত লিখা থাকে RPM ইমান, কিবা কিবি লিখা থাকে। RPM থাকিব, SP থাকিব। সো আজি মই আপোনালোকক RPMৰ বিষয়ে যিহেতু কৈছোঁ, SPৰ বিষয়ে আজি নকওঁ। SPৰ বিষয়ে অন্য এটা ভিডিঅ' বনাম যে SP নো কি। সো RPM আপোনালোকে এতিয়া নিশ্চয় অলপ বুজি পাইছে চাগে। বেছি ভালদৰে বুজাবলৈ ময়ো নোৱাৰোঁ, কাৰণ মই বৰ বিশেষ আপোনাৰ টেলেণ্টেড নহয় বুজোৱাত। সো আজিলৈ ইমানেই। পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ আহিম। আৰু যদি ভিডিঅ' চাই ভাল লাগে পুনৰবাৰ কৈছোঁ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ নমস্কাৰ।